জাষ্ট ৰানিং প্ৰেক্টিছ কমপ্লিট কৰিলোঁ। বেছি দৌৰা নাই, বহুত বেছি ভাগৰ লাগিছে। এইটো আমাৰ যিটো 200 মিটাৰ ট্ৰেক, সেই 200 মিটাৰ ট্ৰেকটোতে বহুতে দৌৰি থাকে, কিন্তু 16 পাক ৰানিং কৰা নাই। আৰু আমি 200 মিটাৰ ট্ৰেকত প্ৰেক্টিছ কৰি থকা এটাই কাৰণ, প্ৰত্যেকবাৰ আমি 200 মিটাৰ ট্ৰেকতে ৰানিং কৰিবলৈ পাওঁ ইণ্টাৰভিউ জেগাত। কাহিলী পৰাটো 200 মিটাৰ ট্ৰেক 16 পাক, সেইটো কাৰণে 1600 যিটো 16 পাকৰ ট্ৰেক হয়, মানে 16 পাক যিহেতু দৌৰিব লাগিব, কি ঠিক ক'তনো আমাক 10 পাক 8 পাক দিব বেলেগৰ নিচিনাকৈ। গতিকে সেইটো কাৰণে আমি 16 পাকৰ ট্ৰেকটোতে ৰানিং কৰি থাকোঁ। এতিয়া সময় হৈছে মানে 3টা বাজিছে, 3:30 হোৱা নাই। বাকী কমপ্লিট কৰিলোঁ, 11 পাক দৌৰিছোঁ, 16 পাক ৰানিং কৰা নাই। বহুত বেছি ভাগৰ লাগিছে। আৰু এইটো ভাগৰ বুলিয়ে ক'ম নে গৰম বুলিয়ে ক'ম, কেনেকুৱা কি নাজানো, মুঠতে এনেকুৱা বেছি তাপ দিছে দেখিছেনে? এইটো তাপ মানে জুই জ্বলিলে যিটো তাপ হয়, সেই তাপটো লাগিছে বুকুত। আৰু আজি ভিডিঅ'টো এনেকৈ কৰা মেইন উদ্দেশ্য এইটোৱে, বহুতে বিচাৰে যে ৰানিং কৰিছেনে নাই, কেনেকুৱা কি বিচাৰে বা কেনেকুৱা প্ৰেক্টিছৰ বিষয়ে জানিব বিচাৰে। আৰু বাকী মই ফিল্ডতে প্ৰেক্টিছ কৰিলোঁ, তাৰ টাইম হৈছে 3:20 মান হৈছে। ফিল্ডত বেছি দৌৰা নাই, এই 5জন মানে আমি দৌৰিছোঁ। যিটো আমাৰ 200 মিটাৰ ট্ৰেক হয়, সেই 200 মিটাৰ ট্ৰেকটোতে আমি 5জন মানে দৌৰিছোঁ। আৰু বাকী আহে 4টা, 4:30, 5টা বজালৈকে ৰানিং হৈ থাকে। বাকী ৰাতিপুৱাৰ ভাগতো হয় আমাৰ এখন ফিল্ডৰ ৰহা নগাঁও ফুলগুৰি, যিখন ফিল্ড পৰে ফুলগুৰি হাইস্কুলৰ। ৰানিং কৰিছোঁ কিহৰ কাৰণে? চাকৰি এটা পাম বুলি। ভগৱানে নচিবত লিখিছে নিলিখিছে নাজানো, কিন্তু কষ্ট কিন্তু 100% কৰোঁ। কষ্ট বহুত বেছি কৰোঁ, কিন্তু সেই ইণ্টাৰভিউ সময়ত কেনেকুৱা কি বাধাবিলাক আহি যায় নাজানো। এই বোলে ভৰি বিষ হ'লেই কিবাহে হ'ল, এই বোলে ভৰি চুগাহে খালোঁ, বিভিন্ন ধৰণৰ বাধা বিঘিনিবিলাক আহি পেলাই ফিজিকেলৰ মাৰ্কটো কমি যায়। কিন্তু ভগৱানে এইবাৰ নকৰক, যোৱাবাৰ নিচিনা এইবাৰো নহওক, তাৰে ভগৱানক প্ৰাৰ্থনা কৰোঁ, আশীৰ্বাদ কৰিব। ভগৱান কেনেকুৱা কি নাজানো, যিমান পাৰোঁ চেষ্টাটো কৰি আছোঁ। আপোনালোকেও চেষ্টা কৰক, কষ্ট কৰক, বহুত বেছি কষ্ট কৰক। আগতে যদি 100% দিছিলে, এতিয়া 200% দিয়ক, তেনেকুৱা নিচিনাকৈ। আৰু বহুতে ক'ব যে তই নিজৰ কথা কিয়মান কৈ আছ, বিচাৰে, জানিব বিচাৰে কাৰণে আজি ভিডিঅ'টো উপস্থাপন কৰিছোঁ। এনেই মই প্ৰায়সমূহ ভিডিঅ' বনাওঁ কমেণ্টসমূহৰ ওপৰত ভিত্তি কৰিয়ে, আৰু বহুতে সুধি থাকে যে ৰানিং কৰিছা নকৰিছা, সেইটো কাৰণে আজি ভিডিঅ'টো বনালোঁ। ৰানিং কৰিছোঁ, ডেইলি কৰা নাই, কিছুমান কামৰ ব্যস্ততাও থাকে, সেইটো কাৰণে ৰানিংটো কৰি আছোঁ লাহে ধীৰে। আপোনালোকে কৰি থাকক, খুব সোনকালে ৰিক্ৰুটমেণ্ট হ'ব। যিমান ৰিক্ৰুটমেণ্ট হওক নহওক পিছৰ কথা, কিন্তু ৰিক্ৰুটমেণ্ট হ'ব জুলাই মাহতে। এনেকুৱা টাফ গৰম দেখিছে, পূৰা ফুল গৰম লাগিছে, বহুত বেছি গৰম। এইটো তাপ, গৰম বুলি নক'ব, এইটো তাপ বুলি ক'ব। আৰু এতিয়া মই মোৰ কথা ক'ব বিচাৰিছোঁ যে ৰানিঙৰ টাইম কিমান লাগিছে নালাগিছে, বহুতে জানিব বিচাৰে মোৰ এই বিষয়টোৰ ওপৰত, ৰানিঙৰ বিষয়টোৰ ওপৰত। যদি 200 মিটাৰ কথা ক'বলৈ যাওঁ, 12.5 মান লাগি আছে, আৰু বাকী 10 পাক তোলোঁ 12.5 মানে লাগি আছে। ৰানিংটো ভালকৈ ইম্প্ৰুভ কৰিব পৰা নাই, কিন্তু মই 11:30 সোমাই দিব পৰা কেপাচিটি আছে। নিজক লৈ বেছি নকওঁ, মইতো 9:30, 10:30 ক'ব পাৰিলে হয়তো, কিন্তু যিটো নোৱাৰোঁ, কিন্তু 11:30 সোমাই দিব পৰা কেপাচিটি আছিল। কিন্তু এতিয়া কেনেকুৱা কি হয় নাজানো, কিন্তু 12.5 মানত সোমাই আছোঁ ৰানিংটো। বাকী আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক। এতিয়া অলপমান অনুশীলন কৰোঁ, লগৰবিলাকেও দৌৰি আছে। বাকী যি 2-এটা ভিডিঅ' পাৰোঁ এড কৰি দিম এই ভিডিঅ'টোতে। বাকী ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাই থাকিব। বহুত দিন হ'ল চিনাপ মৰা নাই। এইটো চিনাপ আছে, আমি দুইফালে দুডাল তামোলৰ খুটা পুতি বান্ধি লৈছে, এডাল বাঁহ। বাকীটো লং জাপৰ জেগাটো দেখিছে। চিনাপ মৰা নাই বহুত দিন হ'ল, চেষ্টা কৰিম 14টা আনিবলৈ। 14টা যায়, সেইটো কনফিডেঞ্চ আছে বাৰু, তথাপিও ট্ৰাই কৰিম। ভিডিঅ'টো চাব যে চিনাপটো মৰা হৈছে নে নাই, যদি হৈছে ক'ব, নহ'লে কেনেকৈ মাৰিব লাগে পাৰিলে অলপমান শিকাই দিব, বোলে এনেকৈ মাৰিব লাগে। তো একদমকৈ কণ্টিনিউ বুজিছ। Ready, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15. Now at Amar 16. Are you
ভিডিঅ'টো অফ নকৰিবি মাৰিলোঁ 14টা মাৰিম বুলি প্ৰায় 16টা মানে মাৰিছিলোঁ আৰু আপোনালোকে ক'ব চিনাপবিলাক কেনেকৈ মাৰিছে নামাৰিছে আৰু প্ৰেক্টিছসমূহ কেনেকুৱা ৰাখিছে নাৰাখিছে ক'ব বহুতে কৈ থাকে যে প্ৰেক্টিছক লৈ ভিডিঅ' আনিব লাগে সেইটো কাৰণে আজি ভিডিঅ'টো আনিলোঁ আৰু যিমান পাৰে সিমান ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 লাষ্ট এক্সিলেণ্ট পূৰা পুলিচ কামাণ্ডৰ কাৰণে দুইটা ক্লিয়াৰ হৈ আছে পূৰা চিনাপ পূৰা ক্লিয়াৰ 14 15 বাকী দেখিছে আমাৰ ফিল্ডত পূৰা একদম প্ৰেক্টিছ জোচ পূৰা চলি আছে এইবিলাক দেখিছে এইবিলাক পূৰা প্ৰেক্টিছ ফিল্ডত জলিকা আহ লাগিছিলে ধুনীয়া বস্তু এটা বনাই আছো আমৰ আড্ডা গৰমৰ বতৰ আমৰ বতৰ আম খালোঁ ফিল্ডত আমি প্ৰেক্টিছ যিমানখিনি কৰোঁ আৰু গোটেইখিনি মিলি আজি আম খালোঁ আৰু আপোনালোকে আম চাম খাইছেনে নাই ক'ব ফিল্ডত এনেকুৱা মজা ফিল্ড লৈ আম খাইছেনে নাই ক'ব প্ৰেক্টিছ অলপমান কৰিম বুলি ভাবিছিলোঁ কিন্তু কৰিব নোৱাৰা হ'ল আম খাই দিলোঁ একদম পূৰা পেট জ্বলা পোৱা গৈছে আজিলৈ আধাতে সামৰণি মাৰিছোঁ প্ৰেক্টিছটো আৰু পুনৰ এটা অন্য ভিডিঅ'ত লগ পাম ভিডিঅ'টোৰ পৰা ইমানখিনিতে সামৰণি মাৰিছোঁ পুনৰবাৰ ধন্যবাদ বিচাৰিছোঁ জয় অসম।